নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। এই ভিডিঅ'ত আপোনালোকে জানিব যে অসমত বহুকেইটা নতুনকৈ ভেকেঞ্চি ওলাইছে। যদিহে আপোনালোকে অসমৰ PRC হয় নাইবা পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট যদি আপোনালোকৰ আছে, নাইবা আপোনালোকৰ যিটো অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো থাকিলেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যদিও আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাই বা PRC কাৰ্ড নাই, তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব। কেৱল মাত্ৰ ভাৰতৰ নাগৰিক হ'ব লাগিব। ইয়াতে এপ্লাই কৰিব পাৰিব অসমৰ ল'ৰা ছোৱালীয়ে যদিহে আপোনালোকৰ 10ম শ্ৰেণী উত্তীৰ্ণ আছে, মানে ক্লাছ 10 পাছ যদি আছে, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ল'ৰা আৰু ছোৱালী উভয়ে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে জেণ্ডাৰৰ কোনো ৰেষ্ট্ৰিকশ্যন দিয়া হোৱা নাই। এইকেইটা পদ আহিছে ক'ৰ পৰা মই আপোনালোকক কৈ আছোঁ। এইকেইটা পদ আহিছে SSB মানে সশস্ত্ৰ সীমা বলৰ পৰা এইকেইটা পদ আহিছে। SSB স্পেচিয়েল ৰিক্ৰুটমেণ্ট 2026। ইয়াতে পদ আছে SSB হেড কনষ্টেবল ট্ৰেডছমেন এণ্ড ড্ৰাইভাৰ। ইয়াতে আছে 827 পোষ্ট। তাৰপিছত আছে হেড কনষ্টেবল SC। ইয়াতে আছে আপোনালোকৰ 233 পোষ্ট। তাৰপিছতে আছে হেড কনষ্টেবল মেডিকেল ভেকেঞ্চি 76 পোষ্ট। ইয়াতে যদি আপোনালোকৰ নাৰ্ছিঙৰ কাৰণে প্ৰিফাৰ দিয়া হ'ব, আপোনালোকৰ যদি নাৰ্ছিঙৰ যিটো ডিগ্ৰী আছে নাইবা ডিপ্ল'মা আছে, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত আছে চাব ইনস্পেক্টৰ মানে SI কাৰণে ভেকেঞ্চি আছে, যিটো এটা ষ্টাৰ থাকে। তাৰপিছতে আছে ASI এটা ষ্টাৰ হয় আৰু চাব ইনস্পেক্টৰ 2টা ষ্টাৰ হয়। ইয়াতে আপোনালোকে এনেধৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছতে মই আপোনালোক জনাই আছোঁ ইয়াৰে যিটো অফিচিয়েল নটিফিকেশ্যনটো আহিছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা। ইয়াতে আপোনালোকে চাব পাৰে। ইয়াতে কেইটামান পোষ্ট আছে কনষ্টেবল ভেটেনেৰী কাৰণে, ড্ৰাইভাৰ ফৰ মেল, গাৰ্ডেনাৰ, ৱাটাৰ কেৰিয়াৰ, কবলাৰ, টেইলৰ, ৱাশ্বাৰমেন, বাৰ্বাৰ, ৱেটাৰ, কাৰ্পেণ্টাৰ, নাৰ্ছিং অৰ্ডাৰলি। এইকেইটাৰ কাৰণে কোন কেটেগৰীৰ পৰা কিমান আছে আপোনালোকে ইয়াতে চাব পাৰে। আৰু এই যিটো PDFটো আছে, PDFটো মই হোৱাটছএপ চেনেলত নাইবা মোৰ টেলিগ্ৰাম চেনেলত দি দিম। তাত লিংক আছে, তাতে গৈ আপোনালোকে চেক কৰিব পাৰিব। নেক্সট যিটো আছে এইটো হ'ল হেড কনষ্টেবলৰ কাৰণে, হেড কনষ্টেবল কমিউনিকেশ্যন, হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ান এণ্ড হেড কনষ্টেবল মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইকেইটা পোষ্টৰ কাৰণে ইয়াতে আছে, আপোনালোকে চাব পাৰে। হেড কনষ্টেবল ষ্টিৱাৰ্ড, হেড কনষ্টেবল কমিউনিকেশ্যন, হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ান আৰু হেড কনষ্টেবল ভেটেনেৰী। এইকেইটাৰ কাৰণে কোন কেইটা কেটেগৰীত কিমানকৈ ৰিজাৰ্ভেশ্যন আছে, EWCৰ কাৰণে, OBCৰ কাৰণে, SCৰ কাৰণে, STৰ কাৰণে, আপোনালোকে এইটোত PDFটোত আপোনালোকে চাব পাৰিব। তাৰপিছতে যিটো নেক্সট নটিচ আছে, নেক্সট নটিচটো হ'ল আপোনালোকৰ হেৰিৰ কাৰণে চাব ইনস্পেক্টৰ আৰু ASIৰ কাৰণে, এছিষ্টেণ্ট চাব ইনস্পেক্টৰ আৰু চাব ইনস্পেক্টৰ কাৰণে, মানে এটা ষ্টাৰ আৰু 2টা ষ্টাৰ থকা যিটো পোষ্ট আছে, এইটো হ'ল ASI আৰু SIৰ কাৰণে। ASIৰ কাৰণে আপোনালোকে HS থাকিলে হ'ব আৰু SIৰ কাৰণে আপোনালোকে ডিগ্ৰী লাগিব। চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, অসমৰ হ'লে ভাল। তাৰপিছতে আপোনালোকে ইয়াতে চাব পাৰে চাব ইনস্পেক্টৰ যিটো আছে ষ্টাফ নাৰ্ছ, ইয়াতে আপোনালোকৰ নাৰ্ছিঙৰ ডিপ্ল'মা নাইবা ডিগ্ৰী লাগিব। তাৰপিছত আছে চাব ইনস্পেক্টৰ পিয়নাৰ, তাৰপিছত চাব ইনস্পেক্টৰ কমিউনিকেশ্যন, ইয়াতে আপোনালোকে পাই যাব। তাৰে পিছত আপোনালোকে মোড অফ অনলাইন যিটো এপ্লিকেশ্যন আছে, এইটো আপোনালোকে অনলাইন কৰিব লাগিব। পে মেট্ৰিক্স আৰু বাকী এলাউৱেঞ্চবোৰ আছে আপোনালোকে চাব পাৰে। 7 CPC মানে 7th চেণ্ট্ৰেল পে কমিশ্যন যিটো আছে, সেইটো হিচাপে দিব। 8th পে কমিশ্যন এতিয়ালৈকে লাগু হোৱা নাই। তাৰপিছত নেক্সট যিটো আছে এইটো হ'ল হেড কনষ্টেবলৰ কাৰণে, হেড কনষ্টেবল লেবৰেটৰী এছিষ্টেণ্ট, হেড কনষ্টেবল ফিজিঅ'থেৰাপি এছিষ্টেণ্ট, তাৰপিছতে নাৰ্ছিং এছিষ্টেণ্ট কাম মেডিক, গোটেইখিনি ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে মানে আপোনালোকৰ যিটো বেছিক কোৱালিফিকেশ্যন আছে, তাৰ বাহিৰেও আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যন লাগিব। যেনেদৰে আপোনালোকৰ মেডিকেলৰ কাৰণে নাৰ্ছিঙৰ যিটো কৰ্চ আছে সেইটো থাকিব লাগিব, নাইবা লেবৰেটৰীৰ কাৰণে লেবৰেটৰী এছিষ্টেণ্টৰ যিটো চাৰ্টিফিকেট আছে সেইবোৰ লগা হ'ব পাৰে। তাৰপিছত আপোনালোকে চাব পাৰে এই যিকেইটা হেৰি আছে, এইটো লাষ্ট ডেট কেতিয়া আৰু কেতিয়াৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আৰু আপোনালোকে ক'ৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব। এতিয়া আপোনালোকে চাব পাৰে SSB স্পেচিয়েল ৰিক্ৰুটমেণ্ট 2026ৰ যিটো টাইমলাইন আছে, তাৰ মানে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট অলৰেডি হৈ গৈছে। আপোনালোকৰ 21 মাৰ্চৰ পৰা এসপ্তাহ আগৰ পৰা ষ্টাৰ্ট হৈ গৈছে। মই অলপ পলমকৈ ভিডিঅ' বনাইছোঁ, যদিও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব, কিয়নো লাষ্ট ডেট যিটো আছে, লাষ্ট ডেটটো হ'ল April 20, মানে অলমষ্ট 20 ডেজ আৰু বাকী আছে, 22 ডেজমান বাকী আছে। এপ্লিকেশ্যন ফিজ যিটো দিয়া হৈছে ইয়াতে জেনেৰেল, OBC আৰু EWS আপোনালোকৰ এপ্লিকেশ্যন ফিজ আছে, এইটো হ'ল 100 ৰুপিজ। 100 ৰুপিজ দি আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব। বাকী যিখিনি SC, ST আৰু এক্স ছাৰ্ভিচমেন নাইবা ফিমেল কেণ্ডিডেট যিকেইটা আছে, ফিমেল কেণ্ডিডেট টু এক্সামটেড মানে 0 ৰুপিছত আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ আপোনালোকক ফিজ নালাগে। ফিমেল কেণ্ডিডেটক যদি আপোনালোকে জেনেৰেল আৰু OBC EWSৰ পৰা হয়, তথাপিও আপোনালোকে ইয়াতে ফিজ নালাগিব। মানে অল অভাৰ যিবোৰ ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ পৰা ফিজ নলয়, আৰু মেল কেণ্ডিডেট যিখিনি জেনেৰেল, OBC আৰু EWSত পৰে তেওঁলোকৰ পৰা 100 টকাকৈ লোৱা হ'ব। আৰু এইখিনি যিহেতু অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটটো হ'ল ssb.gov.in আৰু এটা ৱেবছাইট আছে www.recruitment.ssb.gov.in। এই দুটাত আপোনালোকে এপ্লাই কৰিব পাৰিব।
তাৰ বাহিৰেও মই লিংক অলৰেডি প্ৰভাইড কৰি দিছোঁ মোৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত আপোনালোকে যদি ইচ্ছুক হয় তাত জইন কৰিব পাৰে লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তো আজিৰ কাৰণে আছিল ইমানেই ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ থেংকছ ফৰ ৱাচিং ভিডিঅ' দেখা হবে ধন্যবাদ জয় অসম